হেল্ল' বন্ধুসকল আমাৰ ভাৰততে চাওক কিছুমান এনেকুৱা কথা শুনিব পোৱা যায় যিবোৰ বেলেগ দেশত শুনিব পোৱা নাযায় যেনেকৈ এই ভাৰতৰ কথাবোৰৰ বিষয়ে বিদেশী মানুহে নাজানে আৰু আমিও বেলেগ দেশৰ সেই কথাবোৰৰ বিষয়ে আমি নাজানো কিন্তু চিন্তা কিয় কৰে ফ্ৰেণ্ডছ মই আছো নহয় আজি তেনেকুৱা বিভিন্ন দেশৰ বিভিন্ন কথা লৈ আপোনালোকৰ ওচৰত আহিছো যিয়ে আপোনাৰ আকৌ জ্ঞান বহুত বঢ়াব সো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনাৰ যদি 25 বছৰ হৈছে আপুনি সিঙ্গল থাকিব পাৰে তাতে কোনো ডাঙৰ কথা নহয় আপোনাৰ গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড এইবিলাক নাথাকিব পাৰে কোনো ডাঙৰ কথা নহয় আপোনাৰ ঘৰৰ মানুহে আপোনাৰ বাবে সম্বন্ধ বিচাৰি থাকিব পাৰে কিন্তু এইটো সকলো দেশতে একেবাৰে ঠিকই আছে কিন্তু ডেনমাৰ্কত এইটো একেবাৰে ঠিক নাই কিয়নো যদি আপুনি ডেনমাৰ্কত বাস কৰে আৰু আপোনাৰ 25 বছৰ হৈছে আপুনি বিয়া পাতিবই লাগিব নহলে আপোনাৰ প্ৰত্যেকটো জন্মদিন এনেকৈ বৰবাদ কৰিব আপোনাক কি কম আৰু কিয়নো যদিহে আপুনি ডেনমাৰ্কত 25 বছৰতো বিয়া নাপাতে তেতিয়া আপোনাৰ বন্ধু বান্ধৱ নাইবা পৰিয়ালৰ মানুহে আপোনাৰ গাত মছলা দলিয়াব মছলা চুলিত লগাব আৰু গোটেই গাত মছলা ঢালি দিব আৰু আপুনি তেতিয়া বঢ়িয়াকৈ জন্মদিনৰ আনন্দ ল'ব উইথ মছলা গুৰি এণ্ড ইলা লুনাৰ এণ্ড 20 আদাৰ যিকেইজনী ছোৱালী আপোনাৰ প্ৰপ'জ ৰিজেক্ট কৰিছিল আপোনাৰ যদি হালধীয়া ৰংটো বেছি প্ৰিয় আপুনি যদি হালধীয়া চোলা হালধীয়া পেণ্ট পিন্ধি বেছি ভাল পায় তেতিয়া আপুনি যদি কিবা কাৰণত মালয়েছিয়া যাব লগা হয় আপুনি তেতিয়া হালধীয়া কাপোৰবোৰ ঘৰতে এৰি থৈ যোৱাটো বেছি ভাল হ'ব কিয়নো মালয়েছিয়াত যেতিয়া নাজিব ৰাজাক প্ৰধানমন্ত্ৰী আছিল তেতিয়া তেওঁৰ প্ৰটেষ্ট কৰিবলৈ সকলো মানুহে হালধীয়া কাপোৰ পিন্ধি অনশনত বহিছিল আৰু তেতিয়া ক'ৰ পৰা কেনেকৈ তেওঁৰ মাথাত আইডিয়া এটা আহিল যিটো কাৰণে হালধীয়া ৰঙৰ কাপোৰকে বেন লগাই দিলে যিটো কাৰণে মালয়েছিয়াত হালধীয়া ৰঙৰ কাপোৰ পিন্ধাটো এতিয়া ইলিগেল হয় আপুনি ফেচবুক হোৱাটছএপ সকলোতে ফ্ৰেণ্ডৰ লগত মেছেজ কৰিলে কি খবৰ কি কৰিছা সেম টু ইউ এইবিলাক নিশ্চয় এনেকৈ দিয়ে কিন্তু আপুনি যদি এইটো যাক টেক্সট এব্ৰিভিয়েশ্যন বুলি কোৱা হয় এইটো পদ্ধতি আপোনাৰ দৰকাৰী ইমেইলত নাইবা পৰীক্ষাত নাইবা কোনোবা এছাইনমেণ্টত ব্যৱহাৰ কৰে তেতিয়া আপোনাৰ এক্সামত ফেইল কৰাটো নিশ্চিত কিয়নো টেক্সট এব্ৰিভিয়েশ্যন কেৱল মেছেজতহে ব্যৱহাৰ হয় এক্সাম এছাইনমেণ্ট এইবিলাকত ব্যৱহাৰ নহয় কিন্তু এইটো ক'লেও আমাৰ ভুল হ'ব কিয়নো যদিহে আপুনি নিউজিলেণ্ডৰ স্কুল নাইবা কলেজৰ ছাত্ৰ ছাত্ৰী হয় আপুনি সকলোতে এইটো ছিষ্টেম ব্যৱহাৰ কৰিব পাৰিব নিউজিলেণ্ডত এক্সাম এছাইনমেণ্টবোৰ লিখা সময় বছোৱাৰ বাবে 2006 চনত এইটো ছিষ্টেম ব্যৱহাৰ কৰিবলৈ দিয়ে আৰু এইদৰে সকলো টেক্সট বুজি পোৱা যায় বাবে নিউজিলেণ্ডৰ স্কুল কলেজত এইটো ছিষ্টেম চলে যিটো বেলেগ কোনো দেশত নচলে আপুনি কমেণ্ট কৰি জনাবচোন এইটো ছিষ্টেম আমাৰ ভাৰতত হোৱাটো বিচাৰেনে আমাৰ ভাৰতত 10টা-20টা পৰিয়ালৰ ভিতৰত এটা পৰিয়ালৰ লগত গাড়ী থকাটো আমি দেখা পাওঁ কিন্তু আপুনি এইটো শুনি আচৰিত হৈ যাব যে পৃথিৱীত এখন এনেকুৱা দেশ আছে য'ত এটা 3টা সদস্য থকা পৰিয়ালৰে 5খনকৈ গাড়ী থাকে এইখন দেশ হৈছে চেন মেৰিনো যিখন দেশ ইউৰোপৰ এখন সৰু দেশ হয় আৰু এইখন দেশ গোটেই পৃথিৱীৰ ভিতৰত টপ 5 স্মলেষ্ট কাউণ্ট্ৰি হয় যিখন ঠাইৰ জনসংখ্যা হৈছে প্ৰায় 35,000 এইখন ঠাই ইমান জনপ্ৰিয় হোৱাৰ এটা কাৰণ হৈছে এইখন দেশত মানুহৰ জনসংখ্যাতকৈ বেছি গাড়ীৰ সংখ্যা ইয়াত 1000 মানুহৰ তুলনাত প্ৰায় 1263খন গাড়ী থকা দেখা যায় যিটো সঁচাই বহুত দামী কথা আপুনি যদি দোকানত মোবাইল কাপোৰ যিকোনো কিবা এটা যদি কিনিব যায় তেতিয়া দোকানীজনে বহুত ভাল লগা কথা ক'ব আৰু লগতে এটা হাঁহি দেখুৱাব যিটোৱে আপোনাক বস্তুটো কিনাৰ প্ৰতি আকৰ্ষণ দিব কিন্তু ৰাছিয়াত আপুনি যদি চিনি নোপোৱা মানুহ এজনৰ পিনে চাই হাঁহি দিয়ে আপোনাৰ বহুত বিপদ হ'ব পাৰে কিয়নো ৰাছিয়াত চিনি নোপোৱা মানুহ এজনৰ পিনে চাই হাঁহা মানে আপুনি তেওঁক বুৰ্বক বুলি ভাবা যিটো কাৰণে আপোনাৰ হাঁহি ওলাইছে এইটো কাৰণে আপোনাৰ তেওঁৰ লগত কাজিয়া হ'ব পাৰে বহুত ডাঙৰ বিপদ হ'ব পাৰে ৰাছিয়াত কোনো সাৰ্ভিসত কোনো কৰ্মচাৰীয়ে আপোনাৰ পিনে চাই হাঁহি মৰম লগা সুৰেৰে কথা নাপাতে যিটো যদি আপুনি প্ৰথমবাৰৰ কাৰণে দেখে তেতিয়া আপুনি নিশ্চয় আচৰিত হ'ব পৃথিৱীত এখন এনেকুৱা দেশ আছে য'ত মহিলা মানুহক ইমানেই গুৰুত্ব দিয়ে যেন যদি হাজবেণ্ডে সেই দেশখনত নিজৰ পত্নীৰ জন্মদিন পাহৰি যায় তেন্তে হাজবেণ্ডজনৰ ফাইন নাইবা জেল হ'ব পাৰে আপুনি সেইখন দেশত যাব বিচাৰে নেকি সেইখন দেশ হৈছে চেমুৱা য'ত হাজবেণ্ডে তাৰ ৱাইফৰ জন্মদিন মনত ৰখাটো বাধ্যতামূলক
জন্মদিনৰ কথা কৈছোঁ যেতিয়া আৰু এখন দেশলৈ আপোনালোকক লৈ যাওঁ য'ত আপুনি কাৰো জন্মদিন মনত ৰাখিব নালাগে কাৰণ এই দেশখনত সকলোৰে জন্মদিন এদিনে হয় এইটো ভালনে বেয়া মই নাজানো কাৰণ বন্ধুবোৰৰ কেৱল এটা দিনে পাৰ্টি স্পেচিয়েল ডে হিচাপে মানা যায় কিন্তু এইটো ইয়াত পালন কৰা নহয় এতিয়া আপোনালোকৰ মনত প্ৰশ্ন আহিছে চাগে এইটো কেনেকৈ সকলোৰে এটা দিনতে জন্মদিন কেনেকৈ হ'ব পাৰে পৃথিৱীৰ ভূটান এখন এনেকুৱা দেশ য'ত সকলোৰে এটা দিনতে জন্মদিন হয় আৰু সেইটো দিন হৈছে 1 জানুৱাৰী যদি কেঁচুৱা এটাই 31 ডিচেম্বৰত জন্ম লাভ কৰে ইভেন পিছদিনাখন মানে 1 জানুৱাৰীৰ দিনা তাৰ 1 বছৰ হ'ব সঁচাই আচৰিত আজি আপোনাৰ কোনখন দেশৰ কোনটো কথা বেছি ভাল লাগিল কমেন্ট কৰি জনাবচোন বহুতো ইন্টাৰেষ্টিং ফেক্ট আৰু মজা ভিডিঅ'ৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি দিব যাতে আপুনি সদায় নতুন জ্ঞানৰ ভিডিঅ' নটিফিকেশ্যন হিচাপে পায়